বন্ধু আৰু বন্ধুত্ব। কিছুমান বন্ধু আছিল ক্লাছত বহুত পিয়াসত পানী বিচাৰিলে কৈছিল, চৰিও বটলত মুখ লগাই খাইছোঁ। তেতিয়া আকৌ ওচৰৰে কোনোবাই বটল আগবঢ়াই দিছিল। কোনোবাই একেখন বেঞ্চত 4জনৰ ঠাইত 3জন বহিব দিয়া নাছিল। কোনোবাই আকৌ মোৰ কাৰণে ঠাই ৰাখি থৈ দিছিল। পৰীক্ষাৰ শেষ 5 মিনিট অলপ দেখুৱালেই পাছ কৰা মাৰ্কটো উঠি যায়। কিন্তু কিছুমান বন্ধু থাকে দেখুৱাম বুলি শেষ মুহূৰ্তত বহি জমা দি গুচি যায়। আকৌ কোনোবাই ৰিস্ক লৈও নিজৰ এক্সট্ৰা পেপাৰখন দি দিয়ে। কিছুমান বন্ধু এনেকুৱা হয়, বেয়া সময়ত দূৰত পলায়, যেনিবা সাহায্য বিচাৰিম এই ভয়ত। আকৌ কিছুমান বন্ধু টকা দি কয়, কেইদিনমান পিছত দিলেই হ'ব। আচলতে চাৰিওফালে বহুত বন্ধু, কোনোবা সঁচা আৰু কোনোবা মুখা পিন্ধা। তথাপিও জীয়াই থাকক বন্ধুত্ব। চাহৰ কাপত একেলগে আড্ডাত, ফূৰ্তিত, মন বেয়াত যদিও বহুত কেইজন নাই, তথাপিও এই 2-3জনেই সকলো।